হেল্ল' এভৰিৱান। আজি যিহেতু লক্ষ্মী পূজা, সেইবাবে মোৰ ভিডিঅ'টোৰ জৰিয়তে সকলোকে লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। মা লক্ষ্মীয়ে সকলোৰে ঘৰত স্থিতি লওক তাৰে কামনা কৰিছোঁ। আজি লক্ষ্মী পূজাৰ সকলোবিলাক কাম মানুহজনেই কৰিছে। প্ৰথমতে তেওঁ চাকি বন্তি যোগাৰ কৰি লৈ পিনে সকলোতে চাকি দিছে, ছোৱালী আৰু মানুহ। ঘৰতেই লক্ষ্মী পূজা বুলি সৰুকৈ নিয়ম এভাগ কৰিছিলোঁ। এয়া নিয়ম ভাগ কৰিবৰ কাৰণে মানুহজনে সকলোবিলাক যা যোগাৰ কৰি ল'লে। এয়া সকলোবিলাক আহিছে, সকলোৱে প্ৰাৰ্থনা এটা গালে, তাৰ পাছত সকলোবিলাক ভাগ কৰি দিয়া হ'ল।